নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। श्रीमद्भगवद्गीता प्रथम अध्याय श्लोक संख्या 25। भीष्म द्रोणा प्रमुखतः सर्वेषां च महीक्षितं वाच पार्थ पच्चैतन् समवेतन कुरु नीति। शब्दार्थ भीष्म द्रोण प्रमुखतः भीष्म आरु द्रोणर सन्मुखत सर्वेषां सकलो बा सम्पूर्ण च आरु महीक्षिताम रजाসকলৰ আগত वाच कले पार्थ अर्जुनर आन एटा नाम पच्चैताम पच्च एतान এই সকলক চোৱা সমবেতন সমবেত হোৱা কুৰু নীতি কুৰুসকলক ইতি এই বুলি। সৰলাৰ্থ ৰথখন স্থাপন কৰি ভগৱানে ভীষ্ম দ্ৰোণ আৰু সকলো ৰজাৰ সন্মুখত অৰ্জুনক উদ্দেশ্যি ক'লে, হে পাৰ্থ, যুদ্ধক্ষেত্ৰত সমবেত হোৱা এই কুৰুবংশীয়সকলক চাই লোৱা। সৰল পদ্য ভাঙনি। ভীষ্ম দ্ৰোণ আৰু নৃপতি খবৰ সন্মুখত বাসুদেৱ পাৰ্থক উদ্দেশ্যি বুলিলা বচন দেখা কুৰুগণ 25 নং শ্লোকৰ সৰল ব্যাখ্যা। ইয়াৰ আগৰ এটা শ্লোকত আমি পাইছোঁ যে অৰ্জুনে দুষ্ট বুদ্ধিসম্পন্ন দুৰ্যোধনৰ মন্ত্ৰণাত পৰি কুৰুক্ষেত্ৰ সমৰলৈ অহা শত্ৰু সৈন্যসমূহক এবাৰ চাই ল'ব খুজিছে, আৰু সেই অনুসৰি ভগৱান শ্ৰীকৃষ্ণয়ো দুয়ো পক্ষৰ মাজত ৰথখন ৰাখি সৈন্যসকলক, বিশেষকৈ ভীষ্ম দ্ৰোণ আৰু অন্যান্য ৰজাসকলক ভালকৈ নিৰীক্ষণ কৰি ল'বলৈ কৈছে। কিন্তু এই শ্লোকভাগীত ব্যৱহাৰ কৰা দুটা শব্দ বৰ তাৎপৰ্যপূৰ্ণ। সেই দুটা হ'ল পাৰ্থ আৰু কুৰুসকল। যুদ্ধ এখন আৰম্ভ হ'ব বিচাৰিছে। অৰ্জুনে গান্ধীবত কাঁড় জুৰি লৈ অস্ত্ৰ নিক্ষেপ কৰিবলৈ প্ৰস্তুত হৈছে। অৰ্জুনে তাৰ উদ্দেশ্যে কাৰ লগতনো যুদ্ধ কৰিব লাগিব চাবলৈ ৰথখন উভয় সেনাৰ মাজত ৰাখিবলৈ কৈছে। শ্ৰীকৃষ্ণই ৰথৰ সাৰথীৰ দায়িত্ব পালন কৰি আদেশ অনুসৰি ৰথখন আগবঢ়াই আনিলে। এনে সময়তে শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, এই কুৰুসকলক চোৱা। ইয়াত অৰ্জুনক অন্য নামেৰে নামাতি পাৰ্থ বুলি কিয় মাতিলে? কুৰুক্ষেত্ৰ যুদ্ধলৈ কেৱল কৌৰৱসকল অহা নাছিল,
আৰু বহুত দেশৰ ৰজা মহাৰজা আহিছিল। তথাপি কুৰুসকল বুলিহে ক'লে, কাৰণ কি? অৰ্জুন শ্ৰীকৃষ্ণৰ পেহীয়েক পৃথাৰ পুত্ৰ। পৃথাৰ পুত্ৰ, সেয়ে তেওঁৰ নাম পাৰ্থ। সেয়ে ইয়াত পাৰ্থ শব্দৰে শ্ৰীকৃষ্ণৰ লগত অৰ্জুনৰ লৌকিক অৰ্থাৎ সামাজিক সম্বন্ধৰ কথা মনত পেলাই দিব খোজা হৈছে। অৰ্থাৎ এতিয়া অৰ্জুন এখন পৰমাৰ্থিক, অলৌকিক নাইবা আধ্যাত্মিক জগতত নাথাকি পাৰ্থিৱ জগতলৈ আহিব লাগে, যিহেতু এয়া যুদ্ধক্ষেত্ৰ, বাস্তৱ জগত। কুৰুসকল এই শব্দৰ ব্যৱহাৰেও সেই একেই ইংগিতেই দিব খোজা হৈছে। অৰ্জুনে হয়তো ভাবি আছিল যে কুৰুক্ষেত্ৰ যুদ্ধ কৰিবলৈ অহা বীৰসকল অন্য কোনোবা দেশৰ অৰ্জুনে চিনি নোপোৱা লোক, গতিকে তেওঁলোকক চাই লওঁ বুলি কৈছিল। এতিয়া কুৰুসকল শব্দটো ব্যৱহাৰ কৰি শ্ৰীকৃষ্ণই যেন ক'ব খুজিছে তেওঁৰ শত্ৰুবোৰ আন কোনো নহয়, কৌৰৱসকলহে। শ্লোকটোৰ ব্যৱহাৰিক তাৎপৰ্য। আমি ইতিপূৰ্বে আলোচনা কৰিছিলোঁ যে কুৰুক্ষেত্ৰ যুদ্ধখন হোৱাৰ 3টা মূল অনিবাৰ্যতা আছিল। এক ৰাজনৈতিক, ইয়াক শ্ৰীকৃষ্ণৰ কাৰণ বুলি ব্যাখ্যা কৰা হৈছে। 2 সামাজিক, ইয়াক শকুনিৰ কাৰণ বুলি ব্যাখ্যা কৰা হৈছে। আৰু আনটো হৈছে মনস্তাত্ত্বিক, ইয়াক অৰ্জুনৰ কাৰণ বুলিব পাৰি। বৰ্তমান আমি এই কাৰণটো বিশ্লেষণৰ পৰিস্থিতিত আহি উপনীত হৈছোহি। এই কাৰণটো হ'ল যুদ্ধখনৰ 3য় অনিবাৰ্যতা। অৰ্জুনে অৰ্থাৎ পাণ্ডৱসকলে যুদ্ধ নকৰি সৎপথত চলি সকলো সহি সামৰি থাকোঁতে শেষত এনে এটা পৰিস্থিতিত আহি পৰিল যে যুদ্ধ নকৰিলে তেওঁলোকে পৃথিৱীত জীয়াই থকাৰ কোনো উপায়ে নাই। দুৰ্যোধনে শকুনিৰ কুমন্ত্ৰণাত পৰি পাণ্ডৱক অত্যাচাৰ নকৰিবলৈ একো বাকী নাৰাখিলে। তথাপি সহি সামৰি থাকিও একো লাভ নহ'ল। দুৰ্যোধনে ঘোষণা কৰিলে বেজীৰ আগত উঠা মাটিকণো পাণ্ডৱক নিদিয়ে। অহংকাৰী দুৰ্যোধনৰ মতে যুদ্ধ হ'বই লাগিব, কাৰণ দুৰ্যোধনে ভাবে যে যুদ্ধ হ'লে পাণ্ডৱ পৃথিৱীৰ পৰা নিচিহ্ন হৈ যাব আৰু সিহঁতে অকণ্টকা পৃথিৱীৰ অধীশ্বৰ হ'ব পাৰিব। সেইকাৰণেই যুদ্ধ লাগে, অৰ্থাৎ পাণ্ডৱক যুদ্ধ কৰিবলৈ বাধ্য কৰি তোলা হৈছে। এইটোৱেই বিশ্লেষণীয় সাৰ্বজনীন কাৰণ। আমি আগতে কৈছোঁ যে গীতাৰ আদৰ্শ প্ৰহ্লাদৰ আদৰ্শ বা দ্ৰৌপদীৰ আদৰ্শৰ লগত নিমিলে। দ্ৰৌপদী বা প্ৰহ্লাদে যুদ্ধ সমৰ্থন নকৰে। তেওঁলোকে ভগৱানক সম্পূৰ্ণ আত্মসমৰ্পণ কৰি দিছে আৰু শেষ মুহূৰ্তত ভগৱানে আহি তেওঁলোকক উদ্ধাৰ কৰিছে। ইয়াত প্ৰহ্লাদ বা দ্ৰৌপদীয়ে অস্ত্ৰ লৈ যুদ্ধ কৰিব লগা হোৱা নাই, কিন্তু গীতাত অৰ্জুনে অস্ত্ৰ লৈ যুদ্ধ কৰিব লগাত পৰিছে। তাকো কৰিছে নিজৰ গুৰু, নিজৰ বংশৰ আত্মীয় স্বজন, বংশৰ সবাতোকৈ শ্ৰদ্ধাৱান বয়োবৃদ্ধজনৰ লগত। অৰ্জুন সঁচাকৈ এই যুদ্ধৰ প্ৰতি আগ্ৰহী আছিল নেকি? অৰ্জুনে ৰাজ্যৰ লোভত, ধন সম্পত্তিৰ আশাত, নাইবা তেওঁলোকৰ ওপৰত কৌৰৱে কৰা অবৰ্ণনীয় অত্যাচাৰবোৰৰ পুতক তুলিবলৈ এই যুদ্ধখন কৰিছিল নেকি? নাই কৰা। তলৰ শ্লোকখিনি আমি ধ্যান দি গুৰুত্ব সহকাৰে পঢ়িব লাগিব, জানিব লাগিব। তেতিয়া আমি বিচাৰি পাম গীতাৰ মূল উদ্দেশ্য কি। আমাৰ জীৱনত আমি কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'লে হাতত অস্ত্ৰ লৈ যুদ্ধ কৰিব পাৰিম। আহকচোন এই কথাবোৰ আমি নিম্নোক্ত শ্লোকসমূহৰ পৰা বুজি লওঁ। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।